বাপৰে জাগাবিলাক দেখোন বদলি গৈছে কিমান বছৰ মই অহা নাই আকৌ চিন্তা নৰা গৈছো কি এলা আগৰ ৰাস্তা মুঠিও নাই কি হব বৰ্মন তামুলী হয় না তোৰ এই তামুলী মই এটা দেখো ৰাস্তা নাই হয় নেকি অ'। এই বাপৰে বাপ ইমান দিনৰ মূৰত লগ পাইছো ভাই এই জাগাটো বদলি গেল বদলি গেল মানে স্কুলখনে বদলিছে হয় নেকি আগতে ৰাস্তাখিনি কিবা বেয়া আছিল এতিয়া অলপ ভাল হ'ল আচ্ছা তই ভালে আছে না মই বেয়া নহয় দেই তোৰ কি নাই মোৰ ভাল নহয় ভাই কিয়া এই মোৰ যি অৱস্থা গেল তোৰ চেহেৰা দেখা পাই কিন্তু ভাল নাপাই নাই 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 কিয়া আগৰ হে বিজনেছ নাই কি বিজিছ নাই আগৰ আগৰ হে বিজনেছ মুঠিও নাই ভাই কিয় আই মই শ্বিলঙত যেতিয়া গেলো অ শ্বিলঙত মই 4 বছৰ আছো থাকলি তাতে মই এখন মাৰ্কেটত যাই অ মই সেই কামটো কৰি দিলো জুৱেলাৰী এখনৰ পৰা অ কাম কৰি দিয়াতেতো মই গম পোৱা নাই মোক চিকিউৰিটি ধৰিলাক কিয়া? কিন্তু ধৰিলাক কিবা বোলে চিচি কেমেৰা লগাই থাকে এখন বোলে কিবা বোলে প্লেট থাকে অ প্লেটখনত বোলে এটা বোলে মানুহ এতিয়া বহি থাকে বোলে বুলো অ কোনে কি নে দোকানৰ পৰা বোলে চব গম পায় তই চিচি কেমেৰা দেখা পাই মানে চিচি কেমেৰাত মোক ধৰছি অ ধৰাৰ পিছত মোক তাতে এনেকুৱাকে মাৰছি ভাই এই। ভাল বাকলা এৰি মাৰছি তাতে যে নেগ্ৰিম কি কয়, এলা আছো নেগ্ৰিম মেডিকেল যি আছে নেগ্ৰিম অ শ্বিলঙত তাৰে মেডিকেলত মই 7 দিন আছো হয় নেকি তাৰে পিছত তাৰ পৰাই ভাল হৈ আহি অ কিবাকে ভাই মই ট্ৰান্সফাৰ হৈলো আহি গুৱাহাটীত আৰু কি হৈছে জানা না অ এটিএদৰ এখন মাৰ্কেটত সোমাই গেলো মই অ তাৰো বেৰা এটা বস্তু মাৰি দিলো অ মাৰাত ৰাতিও সেই চেম কণ্ডিশ্যন চিচি কেমেৰাত ধৰাত পৰি গেলো ঘৰত পৰি যোৱাৰ পিছত তাৰপিছত মাৰি মাৰি মই চুলি পৰ্যন্ত ফুৰিছে এই মাথাত 7টা 8টা চিলাই বসছি ভাই ভালে হৈছে বিনা পিছে চুলি ঘূৰা হৈছে এই বিনা পইচা চুলি ঘূৰা দিলা ময়ে গম পাইছো মাথা চিলাইটো কৰি অহা নাই ভালে হৈছে দেই হেৰিত জিএমচিত মই 18 দিন একে আহি আছো গম পাইছা না মোৰ এতিয়াও মাথাটো ভালেই হোৱা নাই তাই গতিকে মই আৰু তাতে নৰা যি চিচি কেমেৰাৰ উৎপাত সেইগিলা বিজনেছ কৰিব নৰা এৰি দিব লাগিব এই পাগলা এতে থাক মোক মানুহ লগা আছে দুৰ্গা পূজা আছে ৰাস আছে তই কি কৰি আছা তে তাকে পকেট মাৰ তোৰ দৰে হয় নেকি অ। তোৰ কিহত পকত মাৰা গাড়ী বাছত তই বাছত এই মাৰা বাইকাছ গেলা এই এইটো চকত উঠলো অ। আগত চকত নামিলো যি পালো আৰু পিছৰ গাড়ীত যি ঘূৰি ৰিটাৰ্ণ হইলো আৰু তই মাৰা না কোনোবা চলি তুলি ৰাখছা আমাৰ মানুহ আছে আৰু মই নিজেও কৰো স্পেচিয়েল কেইটা মই কৰো হয় নেকি বাকী সৰু সুৰা কেইটা এন্দক কৰিব দাও আৰু ভয় লাগে এইগিলা কৰবে আকৌ ভয় নাই পকেট মাৰ কৰবে ঘৰত নপৰিবি গাবলা আকৌ ভয় নাই হয় নেকি ঘৰত নপৰিলে আকৌ ভয় নাই বাপ ধৰাত নকৰিবি নপৰাই ঘৰত পিছে বাছত সেই ৰাখে বৰে না আকৌ নাই বাছত কেমেৰা কণ্ডাক্টৰক তই অলপ পইচা দি দিবি তোক দেখাই দিব ক'ত কি কৰিব লাগে হয় নেকি কণ্ডাক্টৰ ফিটিং কৰি দিবি হলি ঘৰত কি কৰা ঘৰত নপৰিবি ঘৰত নপৰিলে তোৰ আকৌ নাই এই তাতে যি উৎপাত ভাই দেখাকে নকৰবি তই ঘৰত নপৰা এতিয়া তই গুৱাহাটীত চিটিত তই নৰা আৰু সোমাবা চিটিত নৰা মই আৰু ভাষাটো নাজনো না হাতো নাজানো লিখিলে ভাষা জানিব লাগিব চিচি কেমেৰা বিলাক আছে না পাগলা হৈ যাব লগা চিচি কথা দেখা পাই নি এই বাপ চিচি কেমেৰাৰ পিছত মই চালো এক জাগাত গোটাই উঠি থাকে ভাই কথা আৰু কামাখ্যা কথা জানা কি নহয় দেখিলো মাজতে মেলা হৈ বোলে কিবা তাতে অম্বুবাচী লাগি অম্বুবাচী মেলা হয় তাতো ভাল তাতো ভাল কিন্তু তাতে নৰা চিকিউৰিটি থাকে তাতো মাছো 3 দিন মানে মাছো তাতে বহুত মানুহ কান্দি কান্দি আছিল মাছো তাতে মই দিছিলো তাৰ এবাৰ গৈ তাতে তাতে মাছো মই দিছো আচ্ছা এতিয়া হেৰি কৰো যাতে কি কৰিবি মই যাম দে তাতে থাক তই যাব লগীয়া তোৰ লগত কেইজন লগা লাগি হম তই মই সদায় লাগবি আমাৰ তাতে কায়ো নাই হয় নেকি? কোনবাৰত কোনি আছে তেতিয়াহ'লে হেৰি কৰো দে আমাৰ মাত্ৰ 17 জনে মানুহ আৰু মোৰ সেই এতিয়া থাকে চলি কেইটা এতিয়া যাং দে মই নেকি যা। এফালে যাম নেকি এফালে যা হেৰি কৰিবি কালি বাজাৰ আছে আমাৰ নলবাৰীৰ বাজাৰ হয় নেকি কালি সোমবাৰ আছে বাজাৰ আছে কালি তাৰমানে সোমবাৰে বাজাৰত বহুত মানুহ হয় আৰু বহুত দূৰৰ পৰা বিয়া বাহুৰ কাৰণে বাজাৰ কৰিব আহে তোৰ চলি পুলি কোনোবা ৰাখছা নেকি ইয়াতে মোৰ আছে 8জন মান আছে এনে দেখা লগ পাব লাগি পাবি কিন্তু আহিছিল ৰান্ধে হয় নেকি এই নকলাৰ বাজাৰত গৈছিল হয় নেকি তাতে আহে মাজে মাজে কিন্তু এতিয়া আহিব সময় হৈছিল মই যাম জানে মোৰ টাইমটো 11:30 আহি পায় দেচোন বাৰু আচ্ছা কি হয় আহিবা দে মই যাং দে নেকি আহিবি তই তাকালি আহিবি কোনবা নকলি ফোন নম্বৰটো আছে না ফোন নাম্বাৰটো নাই তোৰ আগত দে নাম্বাৰটো কৈছো এই 0003 দিয়া লিখা 0003 দিয়া হ'ব যা এবাৰ দিলি পাই যাম না এটা কাম নকয় দিয়া হেৰি কৰিবি পূজাত এবাৰ তাৰমানে পূজাত তাৰমানে মানুহবিলাক বনাছ বাঢ়িছে চৰকাৰে বঢ়িয়া হব দুৰ্গা পূজাত তাৰে আগতে আমাৰ চলি কেইটা আচ্ছা ৰ পূজাত চিচি কেমেৰা থাকে নেকি নে
পূজা চিচি কেমেৰা চব কেমেৰা হেৰি তাতকে যে চব পূজা চলি তাতকে হয় নেকি গুৱাহাটীত না আমাৰ নলবাৰীত কথাই নাই মই দেখি দিম নহয় হয় নেকি অ আমাৰ নলবাৰীত আকৌ নহয় ধৰাটো পৰিলে আকৌ নাই ধৰাটো পৰিলে মেনি নাহে মোৰ মাইকে ভয় লাগে ভাই ধৰাটো পৰিলে আকৌ নহয় আৰু মানে কিবাকে বাচিছো বছ কি কয় কেয়া আপোনাৰ পুখুৰী মাজত অ পুখুৰীটো যি আছে তাতে জুই লাগি গৈছে। বজাৰৰ পুখুৰীটো তাতে জুই লাগি গৈছে কিবাকে বাচিছো কি কয় মোৰো নাইয়ে কিবাকে বাচিছো আকৌ তো নাই গণ্ডগোল আকৌ মানে তাতে ই মাইখানা হয় ঐ বৰ্মন এই কোনিয়া এই ৰ এখাদা নেকি এনে দেখা পাইছা বুটা বাংনা ভাল দে কামোৰ কৃষ্ণমাৰ মোৰে বন্ধু আছিল তামুলী 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 শ্বিলঙত কি গৈছিল তামুলচি হা এখেতৰ কথা শুনছো বুজিছা না মাৰবাৰ মাৰ দেখা দিয়া নাই তাই অকণ পাই দিছিলো নাকে নেকি শ্বিলঙৰ পৰা মই এৰা খাইছো দা আৰু ইয়াতে এৰা দিছো আৰু আমাৰ লগত থাকো আমাৰ লগতে কুটি আমাৰ কথা নাই আমাৰ অঞ্চলত আলোচনা মই নোলোৱা লাখান মাথা বেকা হ'ব দে পিছত আলোচনা কৰিম এতিয়া মই যাম দে নেকি মই অলপ বজাৰ আছে বেলেগ বজাৰ লাগ পাব ভাইটি ভালকে কৰিবা কাম বিলাক পূজা আহিছি দুৰ্গা পূজা আহিছি বুজি পাইছা না আজিতো কিবাকে বাচলো হয় নেকি কিবাকে বাচলো দিয়া তে কালি শুনি যাব দে বৰ্মন কামটো জড়িত হবা লাগিব দে আহিবি তই আহিলি হ'ব চোন অ'কে ঠিক আছে এটা আহিব থাকালে কৈ যাম আমি তন্দে জিংকে মৰা হিংকে মৰ মোৰ পইচা দিয়া যাত্ৰা হোৱা নাই গম পাইছে না নাই বছ যাত্ৰা হোৱা নাই বছ, এই খেলা কৰি লাগবে পইচা হইলো কিবাকে বাচিছো এই, কিবাকে বাচিছো বছ তন্দে মাল বেলেগ আছে সিদ্ধ জংঘলৰ মাজত চুৰি দিছা নেউল তুলি আনি দিছি মই নেউল ধুলো বুলি হে নাই বছ কিবাকে বাচিছো হা নেউলৰ এক গলত বুজি গৈছি মানি বেক্ষা এই হেৰিটো এটা ৰছী দেখা ই বলা উচি ই হা, উচি না ই এটা উচি হা, মই গম নাই খেলাখান কৰিব আহিছা পইচা হইলো মাল নাই নাই আনিছো। বছ আজি কিবাকে বাচিছো বছ এটা হাতত ৰজনীগন্ধাৰ গন নাচাগে মুখত আগতে আকৌ ৰে এটা মিছা কথা আগতে শিখৰ খাইছিল এতিয়া নজনী ৰজনীগন্ধা খাব গৈছি পইচা হইলো মই হেলা নাই নাছো বছ আজি কিবাকে বাচিছো বছ নাই বছ কিবাকে বাচিছো চাবি কিন্তু হলকা নেবি যা এতিয়া ঘৰৰ পৰা গা চা ধুইয়া হ'ব বছ উধাৰ বাজাৰত ঠিক আছে যাব বছ খেলাখান যি আনিছো আৰু মই আৰু কি চলি ৰাখিছো এই তামুলিকে ভাল হ'ব ৰ লাষ্টত তামুলি মই গাদ্দাৰ নকৰে বাপা বাইকৰ বাহাদুৰি মোবাইলৰ বাহাদুৰি বাছা তই পাইছি তো কিমান অসুবিধা হৈছে মইহে জানো নমস্কাৰ ৰাইজ দুৰ্গা পূজা আহিল ৰাস আহিল লক্ষী পূজা আহিল গতিকে আপোনালোকে সাৱধানে থাকক পকেট মাৰৰ পৰা সাৱধানে থাকক আমি যি পকেট মাৰিলো যাতে আপোনালোকে বেলেগৰ পকেট মাৰৰ পৰা হাত সাৰিব পাৰে আৰু অসমত নতুনকৈ 40,000 পকেটমাৰ আহিছে এই ৰাস দুৰ্গা পূজা আৰু লক্ষী পূজাৰ কাৰণে সাৱধান ৰাইজ আমি কিন্তু নেৰো